Namaste guys, মই বুবুল ললে আৰু মোৰ লগত আছে স্বগম গয়াৰী আৰু মিটেল লহাৰ মোৰ দুজন বন্ধু আৰু আমি বৰ্তমান গৈ আছো বন্ধু গয়াৰীৰ ঘৰত। So let's little bit explore about Boro culture. So hello guys, নমস্কাৰ কুমৰক সুৰং আপোনাক মই আজি বন্ধুৰ ঘৰত আছোঁ নাৰায়ণপুৰ বুলি কয় গাঁওখনৰ নাম ইয়াত ব্ৰহ্মপুত্ৰৰ হয়। চ' আজি বৈশাগু বিহু চেলিব্ৰেট কৰিব আহিলোঁ বন্ধুৰ গাঁৱত। চ' চাই থাকিব ব্লগটো। এইটো মোৰ প্ৰথম ব্লগ হয়, চ' মোক অলপ নাৰ্ভাছো হৈছে। বহাগ বিহুটোক বৈশাগু বিহু বুলি কয় বড়ো ভাষাত, আৰু সকলোকে বহাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেখিছোঁ আজি বিহু ঘৰে ঘৰে গাইছোঁ। সিহঁতৰ পোচাকবোৰ বহুত কালাৰফুল হয়, দেখিবলৈ বহুত ধুনীয়া লাগে আৰু যিটো পিন্ধা ষ্টাইল সেইটো বহুত ইউনিক আছে। আৰু লেটছ টক এবাউট দ্য ড্ৰেছ। ছোৱালীসকলে পৰিধান কৰা পোচাকযোৰ দখনা বুলি কয় আৰু ল'ৰাসকলে পৰিধান কৰা পোচাকযোৰ আৰণাই বুলি কয়। যেতিয়া অডিঅ' মিউজিক লগোৱা হয় তেতিয়া নিজৰ ইচ্ছামতে ডান্স কৰা হয়। সেয়া দেখিছে আপোনালোকে। বন্ধুসকল সেইসকলে হৈছে বড়ো মানুহ, অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠীৰ লোক। সেয়া আপোনালোকে চাই আছে। মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিছে, ভেৰি ফ্ৰেণ্ডলি মানুহকেইজন। বহাগৰ বতৰ, বৰষুণ আহি গ'ল আৰু অচানক এয়া দেখিছে আপোনালোকে বৰষুণতো মাৰিয়ে আছে, বিহু নাচিয়ে আছে। এয়া দেখিছে একদম বোকা হৈ গৈছে নাচি নাচি।
বিটিএল লাভাৰ কিবা কৈ দিয়া আকৌ कौन बहुत खतरनाक खेलता है ये बंदा क्या देख रहा है तुम मोबाइल में बरते কৈ দিয়া বড়ো বন্ধুসকলক সাবস্ক্রাইব কৰি দিবলৈ চেনেলটো नोंथांमोन आंनि नामा सिगाम गयारि आं गवामुग नोलोबारिनि नोंथांमोनहा नै जुदि नैबे आंनि बন্ধुनि चेनेलखौ नुफ्लांबायदोंबा अन्नानै साबस्क्राइब खालामदो लोगोसे लाइक आरो शेयार खालामनोबो दाबावदो सापर्ट खालामदो आंनि लोगोखौ थैंक यू सो मच বন্ধু সো গাইজ ভিডিও ইমানেই আছিলে যদি ভাল পালে লাইক কৰি দিয়ক চেনেলটো সাবস্ক্রাইব কৰি দিব নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং গাইজ লাভ ইউ অল বাই বাই